Good morning students, মোৰ নাম শ্ৰী নিতু ডেকা। এইটো আমাৰ দ্বিতীয়টি ভিডিঅ'। প্ৰথম ভিডিঅ'টিত আমি নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম চেপ্টাৰৰ সংখ্যা প্ৰণালীৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা সম্পৰ্কে কিছু আলোচনা কৰিছোঁ। আজি এইটো ভিডিঅ'ত আমি অনুশীলনী 1.1ৰ প্ৰশ্নসমূহৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিম। অনুশীলনীৰ প্ৰথম প্ৰশ্নটি হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াক p/q অখণ্ড সংখ্যা আৰু q not equal 0 প্ৰকাশ কৰিব পাৰি। এতিয়া আমি আমাৰ লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলো যে শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা। আৰু ইয়াৰ দ্বিতীয় প্ৰশ্নটি আছিলে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াক শূন্যটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো। এতিয়া আমি চাও ইয়াক কেনেদৰে p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো। তোমালোকে শূন্যৰ তলত 1 2 3 আদি ধৰণৰ সংখ্যাবোৰ লিখি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিবা। কাৰণ শূন্যৰ তলত 1 2 নাইবা 3 থাকিলেও ইয়াৰ মূল্যটো শূন্যৰ সমানে হয়। গতিকে শূন্যক p/q আৰ্হিত প্ৰকাশ কৰিলে আমি শূন্যৰ তলত 1 2 3 4 এনেদৰে নাম্বাৰবোৰ লিখি আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো। আৰু অনুশীলনীৰ 1.1ৰ দ্বিতীয় প্ৰশ্নটি হৈছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এই প্ৰশ্নটিৰ উত্তৰ আমি দুই ধৰণে কৰিব পাৰো। প্ৰথম ধৰণটো হৈছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমি সহজভাৱে 3.1 3.2 3.3 3.4 3.5 3.6 এই ধৰণে 6টা পৰিমেয় সংখ্যা বাছি উলিয়াব পাৰো। এই প্ৰথম নিয়মটোৰ উপৰিও আৰু অন্য এটা নিয়ম আছে যি নিয়ম আমি ইয়াত আলোচনা কৰিম। সেই নিয়মটো মই তলত আলোচনা কৰি দিছো। ইয়াৰ অন্য এটা নিয়ম হৈছে 3 আৰু 4 এই সংখ্যা দুটাৰ তলত আমি 1 সংখ্যাটো লিখিব পাৰো। 3 আৰু 4ৰ তলত আমি 1 সংখ্যাটো লিখিব পাৰো। কাৰণ প্ৰত্যেকটা সংখ্যাৰ তলত একো নাথাকিলেও 1 এটা থাকে। এতিয়া আমাক এই সংখ্যা দুটাৰ মাজৰ 6টা পৰিমেয় সংখ্যাৰ প্ৰয়োজন। 6টা পৰিমেয় সংখ্যাৰ প্ৰয়োজন। এতিয়া এই সংখ্যাটোত চাবলৈ গ'লে ইয়াৰ মাজত সাধাৰণতে পৰিমেয় সংখ্যা 6টা বাছি উলিওৱা সহজ নহয়। গতিকে ইয়াৰ পৰা 6টা পৰিমেয় সংখ্যা বাছি উলিয়াবলৈ আমি ইয়াৰ হৰত 7 পূৰণ কৰি লম। 7 1 7 পূৰণ কৰিলে হ'ব 7 আৰু আমি হৰত 7 পূৰণ কৰিলে ওপৰতো অৰ্থাৎ লগতো আমি 3 ৰ লগত 7 পূৰণ কৰিব লাগিব আৰু 3 আৰু 7 পূৰণ কৰিলে হ'ব 21। ঠিক সেইদৰে আমি তলৰ 4/1টো 1ৰ লগত 7 পূৰণ কৰি লওঁ যাতে দুয়োটা সংখ্যাৰে হৰটো একে হয়। আৰু তলত 7 পূৰণ কৰিলে 4ৰ লগতো আমি 7 পূৰণ কৰিব লাগিব। তেতিয়া 4 আৰু 7 পূৰণ কৰিলে হ'ব 28। এতিয়া আমি এই দুটা ভগ্নাংশ লক্ষ্য কৰিলে দেখা পাম ইহঁতৰ মাজত আমি সহজেই 6টা পৰিমেয় সংখ্যা উলিয়াব পাৰিম। 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হৈছে 21ৰ পিছত আহিব 22, তলত থাকিব 7, 22ৰ পিছত 23, তলত 7, 24, তলত 7, 25 7, 26 7 আৰু 27/7। এইদৰে আমি 6টা পৰিমেয় সংখ্যা 3 আৰু 4ৰ মাজৰ পৰা বিচাৰি উলিয়াব পাৰিম। এতিয়া তোমালোকে চাবা ইয়াত কিয় 7 পূৰণ কৰা হ'ল। এতিয়া ইয়াত আমি 7 বুলিয়ে নহয় 7তকৈ ডাঙৰ যিকোনো সংখ্যাই আমি পূৰণ কৰিব পাৰো। কেৱল
আমি তলত যি পূৰণ কৰোঁ ওপৰতো সেয়া সংখ্যাই পূৰণ কৰিব লাগিব। কিন্তু যদি আমি ইয়াত 7 নলয় 6 5 এনেকুৱা ধৰণৰ সংখ্যা ললোহেঁতেন তেতিয়া তোমালোকে গম পাবা চালে মই দেখাই দিছো। যদি ইয়াত আমি 7তকৈ সৰু সংখ্যা ধৰা হ'ল 6 যদি পূৰণ কৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ ভগ্নাংশ কেইটা হ'ল হয় 1 6 6 আৰু 3 6 18 1 6 6 4 6 24। এতিয়া তোমালোকে চালে গম পাবা 18ৰ পিছত 19 20 21 22 23 গতিকে ইয়াৰ মাজৰ পৰা আমি 5টা সংখ্যাহে বিচাৰি পালোহেঁতেন। সেইকাৰণে আমি ইয়াত 7 পূৰণ কৰিছোঁ। সহজ ভাষাত ক'বলৈ গ'লে যদি তোমালোকক 6টা উলিয়াব দিয়ে তেতিয়া তোমালোকে 6তকৈ 1 বেছি অৰ্থাৎ 7 পূৰণ কৰিবা। আৰু সেইদৰে দুয়োটাতে আমি 7 পূৰণ কৰিলে যিটো ভগ্নাংশ পাম তাৰ পৰা সহজেই তোমালোকে 6টা পৰিমেয় সংখ্যা বিচাৰি উলিয়াব পাৰিবা। আৰু তোমালোকে ইচ্ছা কৰিলে 7তকৈ ডাঙৰ সংখ্যা লৈও ইয়াৰ মাজৰ পৰা সহজে 6টা পৰিমেয় সংখ্যা বিচাৰি উলিয়াব পাৰিবা। আৰু আমাৰ তৃতীয় প্ৰশ্নটি হৈছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এই প্ৰশ্নটি 2 নম্বৰ প্ৰশ্নৰ লগত প্ৰায় একেই। 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে। আৰু ইয়াৰ দুটা ভগ্নাংশৰে হৰকেইটা একে আছে আৰু আমাক 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে। গতিকে আমি 6 বা তাতকৈ ওপৰৰ সংখ্যা পূৰণ কৰোঁ অৰ্থাৎ 5ৰে 6ক পূৰণ কৰোঁ। 5 আৰু 6 পূৰণ কৰিলে হ'ব 30 আৰু ওপৰত আমি লগতো আমি পূৰণ কৰিব লাগিব 6 গতিকে ওপৰত 3 6 হ'ব 18। ঠিক তেনেদৰে আমি তলৰ 4/5ৰ লগত আমি পূৰণ কৰোঁ 6 আৰু 5ৰ লগত 6 পূৰণ কৰিলে হ'ব 30। ঠিক তেনেদৰে আমি লগতো 4ৰ লগত পূৰণ কৰোঁ 6 তেতিয়া ইয়াৰ লগত হ'ব 24। এতিয়া আমি লক্ষ্য কৰিলে দেখা পাম ইয়াৰ হৰ আৰু এইটোৰ হৰ 30 হৈছে একে হৈছে। আৰু আমি ইয়াৰ ওপৰৰ সংখ্যা বা লগত থকা সংখ্যা 18 আৰু 24ৰ মাজত 19 20 21 22 23 গতিকে আমি 5টা সংখ্যা পাম। গতিকে 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হ'ব 18ৰ পিছত 19/30 20/30 21/30 22/30 আৰু 23/30। এইদৰে আমি 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা বিচাৰি উলিয়াব পাৰিম। আৰু এতিয়া 4 নম্বৰৰ প্ৰশ্নটো হৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা। আৰু প্ৰথম প্ৰশ্নটো হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। এই উক্তিটো প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা উক্তিটো সঁচা নে মিছা আমি ক'ব লাগে আৰু তাৰ সমৰ্থনত আমি এটা যুক্তি দিব লাগে। এই প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এই উক্তিটো প্ৰমাণ কৰিবলৈ এই উক্তিটো চাবলৈ আমি সংখ্যা ৰেখাৰ সহায় লওঁ। ইতিমধ্যে আমি আলোচনা কৰিছিলো 1ৰ পৰা সোঁফালৰ সংখ্যাবিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু তাত আমি শূন্যটো লগাই পূৰ্ণ সংখ্যাৰ সংহতিটো পাওঁ। এতিয়া যদি আমি চাবলৈ যাওঁ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় তেতিয়া আমি সংখ্যা ৰেখাত চালে সহজে বুজি পাম। যদি স্বাভাৱিক সংখ্যাৰ সংহতি 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাৰ সংহতি
0 ৰ পৰা আৰম্ভ হৈ 1 2 3 4 এইদৰে গতি কৰে অৰ্থাৎ চাব গলে গোটেই স্বাভাৱিক সংখ্যাখিনিয়ে পূৰ্ণ সংখ্যাৰ সংহতিৰ মাজত সোমাই আছে গতিকে হেতু ফালৰ পৰা আমি ক'ব পাৰো যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় গতিকে এই উক্তিটো আমি সঁচা বুলি ক'ব পাৰো আৰু ইয়াৰ সমৰ্থনত যুক্তি দিবলৈ গলে আমি লিখিব পাৰো কাৰণ স্বাভাৱিক সংখ্যাৰ গোটেই সংহতিটো পূৰ্ণ সংখ্যাৰ সংহতিৰ ভিতৰত অন্তৰ্ভুক্ত হয় অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ গোটেই সংহতিটো পূৰ্ণ সংখ্যাৰ সংহতিৰ ভিতৰত অন্তৰ্ভুক্ত হয় এতিয়া 4 নম্বৰৰ 2 নম্বৰটো হৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এই উক্তিটো হৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এই প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় হেতু চাবলৈ আমি সংখ্যা ৰেখাৰ সহায় লম সংখ্যা ৰেখাৰ মাজত 0 সোঁফালে 1 2 3 4 আৰু এইফালে -1 -2 -3 -4 এইদৰে আগবাঢ়ে এতিয়া 1 ৰ পৰা এইবিলাক আছিলে স্বাভাৱিক সংখ্যা তাক আমি 0 তো লগাই দিলে হয় পূৰ্ণ সংখ্যা আৰু মাইনাসৰ 0 আৰু প্লাস গোটেইখিনি লগালে হয় অখণ্ড সংখ্যা এতিয়া প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এই উক্তিটো চাব গলে এই প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় আমি সংখ্যা ৰেখাডাল লক্ষ্য কৰিলে গম পাম প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ পূৰ্ণ সংখ্যাৰ সংহতিটো অখণ্ড সংখ্যাৰ সংহতিতকৈ সৰু উদাহৰণস্বৰূপে -2 এটা অখণ্ড সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় ঠিক তেনেকে -3 এটা অখণ্ড সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় গতিকে হেতু ফালৰ পৰা ক'ব পাৰো যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে আৰু ইয়াৰ পৰা আমি এই উক্তিটো মিছা বুলি ক'ব পাৰো আৰু ইয়াৰ কাৰণটো ক'বলৈ হলে আমি ইয়াৰ উত্তৰসমূহৰ সমৰ্থনত যুক্তি দিবলৈ হলে কাৰণ পূৰ্ণ সংখ্যাৰ সংহতিটো অখণ্ড সংখ্যাৰ সংহতিতকৈ সৰু বুলি ক'ব পাৰো সংহতিতকৈ সৰু এই কাৰণটোৰ বাবে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় এতিয়া আমাৰ থাৰ্ড নাম্বাৰটো হৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এই উক্তিটোত আমি সংখ্যা ৰেখা অংকন নকৰাকৈ অতি সহজে জানিব পাৰিম কাৰণ পৰিমেয় সংখ্যাৰ সংহতিটো যথেষ্ট ডাঙৰ আমি পৰিমেয় সংখ্যা সম্পৰ্কে আগতে আলোচনা কৰিছো আমি পূৰ্ণ সংখ্যাসমূহ 0 1 2 3 4 এই সংখ্যাবিলাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ কিন্তু পৰিমেয় সংখ্যাৰ যিটো সংহতি আছে তাত আমি -2 এটা পৰিমেয় সংখ্যা বা দশমিকৰ অন্যান্য দশমিক সংখ্যাবিলাকো আমি পৰিমেয় সংখ্যা পাব পাৰো গতিকে হেতু ফালৰ পৰা আমি ক'ব পাৰিম যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ -2 তো এটা পূৰ্ণ সংখ্যা নহয় আকৌ 2.3 তো এটা পূৰ্ণ সংখ্যা নহয় কিন্তু -2 2.3 এই ধৰণৰ সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় গতিকে আমি ক'ব পাৰো যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে এই উক্তিটো আমি মিছা বুলি ক'ব লাগিব এই উক্তিটো মিছা আৰু ইয়াৰ সমৰ্থনত আমি যুক্তি দিবলৈ হলে ক'ব পাৰিম যে পূৰ্ণ সংখ্যাৰ কাৰণ পূৰ্ণ সংখ্যাৰ সংহতিটো পৰিমেয় সংখ্যাৰ
সংহতিতকৈ সৰু কাৰণ পূৰ্ণ সংখ্যাৰ সংহতিটো পৰিমেয় সংখ্যাৰ সংহতিতকৈ সৰু গতিকে এইটোৱে আছিল আমাৰ এই অনুশীলনীটোৰ শেষৰটো প্ৰশ্ন আৰু আশা কৰো তোমালোকে বুজি পালা আমি নেক্সট ভিডিঅ'বোৰত 1.2 এনেদৰে গোটেইবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ